আমাৰ পিতাই 6 মাহ সম্পূৰ্ণ হৈ পেলাই 7 মাহত ভৰি দিছে। তাকে মই তাক কিনো খুৱাওঁ দেখাবলৈ আপোনালোকক অকণমান চেষ্টা কৰিছোঁ। ইয়াত চাউল, মগু দাইল, আলু, বাদাম, খিচমিচ আৰু ডালিয়া ধুনীয়াকৈ গৰম পানীত ধুই লৈছোঁ আৰু ডালিম কেইটামানো গৰম পানীত এনেকৈ ভিজাই থৈ দিছিলোঁ। এইখিনিও এতিয়া ইয়াতে দি দিম। কাষতে ছজনা আছে দেখিছেনে? ছজনাডাল ধুনীয়াকৈ গুচাই কৰি লৈ পেলাই টুকুৰা টুকুৰিকৈ ইয়াতে দি দিম। ছজনাডালো ধুনীয়াকৈ টুকুৰা টুকুৰিকৈ ইয়াতে দি দিছোঁ। দি পেলাই এতিয়া ইয়াতে কুহুমীয়া পানী দি পেলাই প্ৰায় 7-8টামান চিটি আহিবলৈ দিম। দেখিছেনে? পানী দি দিছোঁ। পানী দি পেলাই এতিয়া চিটি আহিবলৈ ঢাকনি লগাই দিম। ইয়াতে নিমখ চিমখ দিয়া নাই, যিহেতু ডক্টৰে মানা কৰিছে নিমখ চেনি একোৱেই দিব দিয়া নাই, সেইটো কাৰণে একো দিয়া নাই বাৰু। এয়া ধুনীয়াকৈ ঢাকনিখন লগাই দিছোঁ। দি পেলাই এতিয়া 6-7টা চিটি অহাৰ পিছত ধুনীয়াকৈ এইখিনি নমাই পেলাই অকণমান ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত এয়া চাওকচোন কি ধুনীয়াকৈ সিজিছে দেখিছেনে? ধুনীয়াকৈ পিটিকি লৈছোঁ। মই মানে মিক্সাৰ মেচিনত ইমান এটা নিদিওঁ তাক, মানে নোৱাৰা বস্তুখিনিহে দিওঁ। প্ৰায় মই এনেকৈ পিটিকি খুৱাবলৈ চেষ্টা কৰোঁ। এনেকৈ বাৰু নিদিওঁ, অকণমান চাকনিত চেকি দিম, যিহেতু ইয়াত ছজনাৰ আঁহবিলাক আছে বা ডালিমৰ গুটি আছে, তাৰ ডিঙিত ধৰিব। সেইটো কাৰণে এইখিনি ধুনীয়াকৈ ভালকৈ পিটিকি ল'ম। পিটিকি লোৱাৰ পিছত চাকনিত ভালদৰে চেকি ল'ম। দেখিছেনে? ধুনীয়াকৈ পিটিকি লৈছোঁ। গোটেইখিনি পিটিকি হৈ যোৱাৰ পাছত এতিয়া ধুনীয়াকৈ চাকনিত চেকি ল'ম। চাওকচোন, ইয়াত চাকনিখনত ধুনীয়াকৈ লৈ পেলাই তাক এতিয়া দিম আৰু চেকি পেলাই অলপ অলপকৈ ভালদৰে চেকি লৈছোঁ। একে গোটেই আঁহ চাহ যিমান যি আছে আৰু গোটা বস্তু গোটেইখিনি ওপৰতে ৰখি যায় আৰু ধুনীয়াকৈ চেকি লৈছোঁ। দেখিছেনে কি ধুনীয়া হৈছে? কিন্তু আমি এতিয়া যিহেতু নিমখ চিমখ খাওঁ বা আমি টেষ্টটো নাপাম, সিহঁতে যিহেতু টেষ্টৰ কথা ইমান এটা বুজি নাপায়, সিহঁতে ভালদৰে খাব। আমাৰ পিতাই যিহেতু খায়, সেইটো কাৰণে ভাবিলোঁ আপোনালোককো এইটো ৰেচিপি দিওঁ। আপোনালোকেও ট্ৰাই কৰিব আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে, আৰু খায় নে নাখায় কমেণ্ট এটা কৰি জনাব নাপাহৰিব হা।